আজি ইমান গৰম পৰিছে বৰ গৰম একদম নকবি আৰু দেই। বাৰ্থডেটো ভালে ভালে গ'ল বাৰু। গ'ল খানাও একদম ধুনীয়া খুৱাইছে আকৌ দেই। বুট দাইলকণে যিকণহে একদম আৰু খুৱাইছে নহয়। কেইটা খালি? মই 7খন খালো দেই। মই 20খনমান মাৰি দিছোঁ। আপুনি মানে 20খন খালে? ঘৰলৈ আনিবলৈও সেই মন এটা আছিলে, সেই চান্স নাপালো ভৰাবলৈ। কি কৈছে সেই বৰ ৰ'দ দিছে তই দেখোন আনকালে সেই ৰুটি বেছি খা, আজি 7খনহে খালি নে তই? নোৱাৰিলো খাবলৈ, গম পাইছেনে? এই বুট দাইল কিন্তু খালো আকৌ দেই, কিছু খালো আকৌ বুট দাইল দেই। এইটো কি কয়, এই ৰুটি নোৱাৰিলো। ৰ'দখনত সেই ৰৈ থকাতকে মানুহ অলপ হৈছিলে পাই। হৈছিলে সিহঁতৰ পইচা পাতি থকা মানুহ নহয় জানো, মাতিছে আকৌ গেঞ্জি এটা নিলো আৰু সেই ল'ৰাটো বহৰে নিলো। তাক ভালেই কৰিলি, ল'ৰাটো বহৰ নিলো, সেই পুৰণাকে দিলো যা বোলো। হেৰি ক'ত বোলো পুখুৰীটোত চাই এইবোৰ দেখুৱাই মাছ আছে, নধৰা নেকি তহঁতি? মাছ আৰু এইবোৰ কি কব আৰু, দেহাক ঢেৰ লাগে নহয়। কি কৈছে আপুনি? তই যে আহিবই পৰা নাই কেলে? মোৰ সেই পেটটো বৰ পুটুক পাটাক কৰিছে, কিনো হৈছে এইখিনিতে গুজুক মাৰি ধৰিছে কেলে জানো। চকিতা হেৰি বাৰু সেই বাৰ্থডেতে কিবা কিবি এইবোৰ হেৰি চেৰি দিছিলে নি? পেটখন মুখ লাগিলে নেকি আকৌ? গুজুক ধৰিছে। মই কি কওঁ বাৰু, এই গেষ্ট্ৰিকে ধৰিছে নেকি? গুজুক ধৰিছে নেজানো। এফালেও ধৰিছে এফালেও ধৰিছে। কিবা এটা কিবা মই এতিয়া কি কৰিম? আহি থাকোঁতে ঘৰলে মই যাব নোৱাৰো মই কৈছো গুজুক কেইটাকে ধৰিছো। তেতিয়াহ'লে ময়ে যাওঁগে, তই বহি থাক, মোৰ ঘৰত ঢেৰ কাম আছে পাই। নেযাব কৈছো। এই হাগিব লগাহে কৰিছে দেখোন। ইমানকে খাবই নালাগে নহয় তই। মই 7টাহে খাইছো, আপোনাতকে দেখোন কমকেহে খাইছো। হজম কৰিব পাৰো আকৌ। আমাৰ 1 ৰুটি খালেও আমাৰ এনেকে পেট নিবিষাই দেই। গুজুক গাজাক ধৰিছে। মই ৰ'ব নোৱাৰো ঘৰ নাপামগে নেকি ঠিক নাই। আজি মোৰ ঘৰ নাপামগে। পচকৰবোৰ ধুবলৈ নাই, গছ পাতিখিলে মই হাঁহি থওঁ। এতিয়াহে ভাল লাগিছে। পেট লাগিছে নিজৰ পাই। বুজিছ, তই হাবিলে সোমাই কি কৰিলিগে তই? পেটটো এতিয়াহে ভাল লাগিছে। কি কৈছ? পানী ধুলি হ'বলা। পাত আছে নহয় আকৌ, এই পানী আকৌ কি দৰকাৰ আকৌ মানুহ দেই। আপুনি আকৌ কি কৈছে? আকৌ এই পাত আছে আকৌ, সেই কি হয় আকৌ কেলে সেইবোৰ চোৱাত পাতৰ গছ তোক সেই পোকৰত সেইবোৰ খজতি নহ'ব তোৰ? আমাৰ এইবোৰ অভ্যাস আছে দেই। কি কৈছে আপোনাৰ? আমাৰ অভ্যাস আছে এইবোৰ। কৃষ্ণহে বুলিছ দেই, তই মোক নুচুবি দেই। গা চা নোধোৱা। মই ঘৰ পাওঁ নে নাপাওঁ আকৌ, মোৰ চিন্তা লাগিছে আকৌ। নোচোৱা কথা কৈছে আকৌ। লাগিছে দেখোন। কি কওঁ পাই এইবোৰ। মই নোৱাৰো। তই এইবাৰ বাৰ্থডে পাতিলে নাযাবি চুবুৰীত। তোৰ যদি ইমান পেটৰে সুখে, সেইডাল পেটলৈনো তই বাৰু সেই বাৰ্থডে খাবলৈ যাব লাগে নে বাৰু? আপুনি কি কৈছে আকৌ? সেই বাৰ্থডেৰে মাতিছে আৰু নেযাম নেকি? হাবিখন আছিলে বুলি ইপাকতো সোমাইছ হাবিলে। আমাৰ দেখোন ৰাস্তা যাওঁতে দেখোন হাবি থাকে, সেইকাৰণে আৰু মোৰ কাৰণে ভালেই হৈছে আৰু। সেই জানো পাই তই কি কৰি থাক, মোৰ তোৰলে এনেকে ৰৈ আহিলে নহ'ব আৰু দেই। ঘৰত মোৰ ভাত সিজাবলৈ আছে পাই। একেলগে আহিছো যেতিয়া একেলগে যাওঁ আৰু। পেট বেমাৰী মানুহৰ লগত মই ৰৈ থাকিলে নহ'ব নহয়। এইবোৰ দেখোন মই ঘৰ নেপাওঁগে যেন পাইছো। এজনী মই এৰি থৈ আহিলো আৰু দেই, দৌৰি আহিছো। সেই তাইক এইখিনি আহিছো বেয়া বোলো পকা দেই। হেৰি উপায় নাই আৰু, মই যিখন এইফালে গুজুক মাৰি ধৰিছো। মই বাৰ্থডে খাবলৈ গৈয়ে হলো। ৰুটি 7টাহে খাইছো আৰু, কেইটানো খাইছো। বাতি ইমানকণত খাইছো। মই নোৱাৰো। মই ৰখি দিব নোৱাৰো। মই তাৰপৰা পানী আনিবলৈ শক্তিয়ে নহ'লা। ইমান গুজুক মাৰি ধৰিছো। এতিয়া সেই তহঁতি এতিয়াহে আমাবলৈ পালি। বাই প্ৰতি আহি থাকিম। মই কৈছো নহয়, এইখিনিতে পানী বাল্টিং থৈয়ে দিব লাগিব। এই বাৰ্থডে খাবলৈ নাযাওঁ দেই, সিহঁতৰ ঘৰলৈ নাযাওঁ মই বাৰ্থডে খাবলৈ। ভাল লাগিছে দেই, পেটটো এই ইমান টানি মানি ধৰিছে। এতিয়ালৈকে 8বাৰমান হেৰি কৰিলোৱে আৰু পাই। কিমাননো কৰি থাকিম। কৈছো নহয়, সিহঁতৰ ঘৰত এই ৰখি থাকোঁতে হেৰি খাই থাকোঁতে, এই ৰুটি খাই থাকোঁতে সেই দেখিছিলে আকৌ ইটো দিয়াৰ পিছত
এটা দি আছে আৰু প্ৰথমতে আৰু দুটাহে দিলে 7টা খাই দিলোঁ নহয় আকৌ এই ভতুৱা নে কোন তাৰ নামটো সি আৰু এনেকৈ ৰ লাগি চাই আছিলে তায়ে লাগিলে যেন পাওঁ মই কৈছোঁ নহয় সিহঁতৰ বাৰ্থডে খাবলৈ নাযাওঁ ঐ মোৰ বাৰ্থডে খাই ঐ মই কৈছোঁ নহয় আৰু মোৰ আৰু এইবোৰ কেউকটো লাগিছে আৰু দেই মই নোৱাৰোঁ আকৌ আহিবই লাগিব আৰু সেই মই যাওঁ এইখিনিতে সেই বাল্টিংটো থৈহে যাওঁ আৰু মই বাৰ্থডে খাবলৈ নাযাওঁ ঐ ৰূপহী পেট ভাল হ'ল নে ঐ অকণমান হৈছে ঐ ইমান ভাল সম্পূৰ্ণকৈ নাই হোৱা আগৰ পেটটোৰ নিচিনা নাই হোৱা ঐ এনেকৈ চাই থাকিবি একদম সেই টিকট কাটিবি আকৌ তই সোনকালে ডক্টৰ ঘৰলৈ যাগে যা সেই কৈছোঁ নহয় সিহঁতৰ ঘৰত বাৰ্থডে খাবলৈ গৈয়ে হ'ল ঐ এই ভতুৱানে কোন সেইটো তই ৰাহিয়ে নিমিলিলে হ'বা সেইকাৰণে মুখ লাগিলে চাগে ভতুৱানে কোন সেইটো ৰখি আছিলে যে তাৰ সি চাই আছিলে নেকি ৰুটি কোনটো কাৰ ডাঙৰ মই কৈছোঁ নহয় এতিয়া অকণমান আগতকৈ ভাল হৈছে হ'লেও ডাক্তৰ কৰিলে যাব লাগিব টিকেট কটা আগতে সেই হস্পিটেললৈ যাগে যা হয় খবৰটো আকৌ লৈ আহোগেচোন বোলে আজি সেই তোহাতে মই চাহ পানীও নাখাওঁ দেই পোকৰে পিলপিলি কাটিছে তোৰ কোনে খাব তই এতিয়া হেৰি তই কচোন বা হেৰি এইটো কেনেকৈ ৰখি থাকোঁ বা সেই ইমান জুচে লাগি গৈছোঁ সেইখিনিতে বহি দিছোঁ মই নোৱাৰোঁ আৰু কিমাননো ধুই থাকিম তয়ে কচোন ইমানকৈ ধুই থাকিব নোৱাৰোঁ দেই এই হাত খৰে গৈছেগৈ আৰু ইমানকৈ ধুই থাকিব নোৱাৰোঁ দেই এইবোৰ বয়গে বৈ মই গৈছোঁ বৈ এতিয়া কৰিবলৈ দিওঁগৈ দেই